17/2/2023 তাৰিখে সন্ধিয়া 6:30 মান বজাত গোসাইগাঁও SDGM কোৰ্টৰ এডভোকেট আব্দুল সামাদৰ ঘৰত কোনোবা অজ্ঞাত দুষ্কৃতিকাৰী প্ৰৱেশ কৰি আব্দুল সামাদক এচিড মাৰে। উক্ত ঘটনা সংক্ৰান্তে আমি আব্দুল সামাদৰ পত্নী প্ৰাক্তন পত্নী ৰাছিদা বেগম আৰু তেওঁৰ ল'ৰা মাৰুফ আহমেদক ধৃত কৰি ইণ্টাৰগেশ্যন চলাওঁ আৰু ইণ্টাৰগেশ্যন কালীনত 1 নং হাউৰিয়াপেট গাঁৱৰ উছমান আলী ওৰফে বাঘা son of আব্দুল কাছেম গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। সোধপোছ কালীনত উছমান আলীয়ে উক্ত ঘটনাটো সংঘটিত কৰিছে বুলি আমাৰ আগত স্বীকাৰ কৰে। ধনৰ বিনিময়ত কৰিছিল? তেওঁ কৈছে তেওঁ ৰাছিদা বেগমৰ পৰা 17,000 টকাৰ বিনিময়ত উক্ত ঘটনা কৰিছে। এই ঘটনাত মোটামুটি রাশিদা বেগমের মূল অভিযুক্ত। রাশিদা বেগমের মূল অভিযুক্ত বুলি ধৰিব পাৰি, যেহেতু তেওঁ টকা দি তেওঁ হেৰি কৰিছে।